সপোন দেখিবলৈ অহা চহৰখনতে জ্বলি ছাই হৈ গ'ল মৌচুমী। সন্তান আৰু স্বামীৰ মৃত্যুৰ পিছত জীৱনটো বৰ সহজ হৈ থকা নাছিল মৌচুমীৰ। বাহিৰে হাঁহি থকা মৌচুমীজনীৰ ভিতৰত চলি আছিল এজাক ধুমুহা। বিধিৰ বিধান খন্দাব কোনে? মৃত্যুৰ পাছতো স্বগৃহলৈ যোৱাৰ সৌভাগ্য নহল মৌচুমীৰ। মাতৃৰ মৃত্যুৰ খবৰ পাই চকুত চকু পানী নাই কন্যা। মাতৃৰ মৃত্যুৰ খবৰ পায়ো হাঁহিমুখে বিদ্যালয়লৈ ওলাই গৈছিল মৌচুমীৰ জ্যেষ্ঠ কন্যা। মৃতদেহ স্বগৃহলৈ নিবলৈ পৰিয়ালৰ অমান্তিৰ বাবেই নৱগ্ৰহতে পঞ্চভূতত বিলীন হ'ল মৌচুমীৰ নশ্বৰ দেহ। মৌচুমীৰ পিতৃয়ে শেষ কৰি দিলে মৌচুমীৰ জীৱন। স্বামীৰ মৃত্যুৰ পাছত কৰ্মসংস্থাপনৰ তাগিদাতেই সপোনৰ চহৰখনলৈ অহা মৌচুমীজনী সেই চহৰখনতেই শেষ হৈ গ'ল। সেই চহৰখনতেই সমাধিস্থ হ'ল এটা দুখ বেদনা বুকুত বান্ধি ধৰি ফুৰা জীৱন। মৌচুমীৰ মৃতদেহ টিংখাঙৰ পিতৃৰ গৃহলৈ উভতাই নিয়াত পৰিয়ালৰ লোকৰ অমান্তিৰ বাবেই শুক্ৰবাৰে নৱগ্ৰহ শ্মশানতে পঞ্চভূতত বিলীন হ'ল মৌচুমী। ঘাট প্ৰতিঘাতৰ মাজতো জীৱনটোক নতুনকৈ সজোৱাৰ হাবিয়াস আছিল যদিও জ্বলি ছাই হৈ গ'ল মৌচুমীজনী। জীৱনত হাৰি যাব নোখোজা মৌচুমী ঘাতক ভূপেনৰ অস্ত্ৰৰ আঘাতত হাৰি গৈছিল মাত্ৰ 10 মিনিটত। জ্যেষ্ঠ ভাতৃৰ হত্যাকাৰী ভূপেনৰ বিৰুদ্ধে হাতীগাঁও থানাত ৰুজু কৰিছে গোচৰ। কনিষ্ঠ কন্যাৰ অকাল মৃত্যুৰ পাছত স্বামীগৃহৰ পৰিয়ালৰ সৈতে সম্পৰ্ক নাছিল মৌচুমী গগৈৰ। 2021 চনৰ পৰাই জ্যেষ্ঠ কন্যাক চাবলৈও স্বামীগৃহত উপস্থিত হোৱা নাছিল মৌচুমী। এই অভিযোগ কৰিছে মৌচুমীৰ শাহুৱেকে। মাতৃৰ মৃত্যুৰ খবৰ পায়ো ডাঙৰ কন্যাৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই বুলি সদৰি কৰে মৌচুমীৰ শাহুৱেকে। মৌচুমীৰ এই অৱস্থাৰ বাবেই মৌচুমীৰ পিতৃক জগৰীয়া কৰিলে শাহুৱেকে। নিজ পিতৃয়ে মৌচুমীৰ স্বামীগৃহৰ পৰা মাটি লৈ গৈ কাম কৰিবলৈ গুৱাহাটীলৈ পঠিয়াই দিয়াৰ অভিযোগ শাহুৱেকৰ। 2015 চনত টিংখাঙৰ নলিন কপহুৱা গাঁৱৰ আৰক্ষীত কৰ্মৰত এজন যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল মৌচুমী। 2019 চনত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল মৌচুমীৰ স্বামীৰ। স্বামীৰ মৃত্যুৰ সময়ত গৰ্ভৱতী আছিল মৌচুমী। স্বামীৰ মৃত্যুৰ এমাহৰ পাছতে দ্বিতীয়গৰাকী কন্যা সন্তানৰ মাতৃ হৈছিল মৌচুমী গগৈ। 2021 চনত স্বামীগৃহত 2 কন্যাক এৰি কৰ্মসংস্থাপনৰ বাবে গুৱাহাটীলৈ গুচি আহিছিল মৌচুমী। 2024 চনৰ মাৰ্চ মাহত GMCHত ভৰ্তি কৰোৱা হৈছিল কনিষ্ঠ কন্যাক আৰু কনিষ্ঠ কন্যাক চাবলৈ GMCHত উপস্থিত হৈছিল মৌচুমী। সৌজীৰ মৃত্যুৰ সময়ত অন্তিমবাৰৰ বাবে স্বামীগৃহত উপস্থিত হৈছিল মৌচুমী। সেই তেতিয়াৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে জ্যেষ্ঠ কন্যাৰ সৈতে যোগাযোগ নাছিল মৌচুমীৰ। উল্লেখযোগ্য যে ইতিমধ্যে GMCHত সুস্থ হৈ উঠিছে মৌচুমীৰ হত্যাকাৰী ভূপেন দাস। হত্যাকাৰী ভূপেনে আইনৰ সুৰুঙাৰে হয়তো এদিন জেলৰ পৰা ওলাই আহিব, কিন্তু কি হ'ব মৌচুমীয়ে এৰি অহা সেই কন্যা সন্তানটিৰ?